হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু এতিয়া আমি আহি আছোঁ চিমেণ্ট চাপৰি আহি পালোঁ। ইয়াত পোৱাৰ লগে লগে আপোনাক বস্তু এটা দেখাবলৈ লৈছোঁ। আপোনালোকক বস্তু দেখিব আপোনালোকে এতিয়া দলংখন পাৰ হ'লোঁ এইটো চব ইয়াতে শংকৰদেৱ সংঘৰ মানে অধিৱেশন কৰিবৰ কাৰণে প্ৰায় 90% কাম কমপ্লিট হৈ গ'ল। কি ক'বা আহিবানে অধিৱেশনত? ভিডিঅ' বনোৱা নাই এইকেইদিন, খুব ভিডিঅ' বনাবলৈ অসুবিধা হৈ আছে মানে মোৰ মোবাইলটো ফটো কোৱালিটিটো বহুত বেয়া কাৰণে মানে মই ভিডিঅ' বনোৱা নাই। এতিয়া মই বেলেগ এটা মোবাইলত বনাই আছোঁ, বন্ধুভাগৰ মোবাইলত বনাই আছোঁ। এতিয়া কেনেকুৱা হৈছে আপোনালোকে জনাবচোন বাৰু। তো ব'লক আমি মেডাম মেফিৰ মানে আয়োজন কেনেকুৱা হৈছে চাবলৈ মানে চিমেণ্ট চাপৰিত সোমালোঁ। চাওঁ ব'লক কি হৈছে। মেডাম মেফি হৈ আছে ইয়াত। উদ্যান আমি সেৱা কৰিব উদ্যান হ'ব লাগে। মৰমৰ ভাতৃতুল্য আমাৰ এই চিমেণ্ট চাপৰি পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, সন্মানীয় মোৰ ছাত্ৰ সন্থাৰ মোৰ ভাতৃতুল্য কাৰ্যকৰ্তাসকল আৰু সন্মানীয় উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আই মাতৃসকল, বিশিষ্ট ব্যক্তিসকল, আজি চিমেণ্ট চাপৰিৰ কাৰণে অকল চিমেণ্ট চাপৰি গৌৰৱ নহয়, উত্তৰ আবেদনীটো পাতিছে, বম্বেটো হৈছে, অসমৰ বিভিন্ন লোকে মানে এই অনুষ্ঠান আজি আমাৰ এই আজি ককা বা কোঠাসকলৰ পবিত্ৰ তেওঁলোকৰ আত্মাৰ মেডাম মেফি অকণমান চাই আহিলোঁ। পূজা হোৱা নাই, আমাৰ বন্ধুৱে পূজা কৰিলে হোৱা 10 টকা এটা পাই বুলি ক'লোঁ আৰু আহি থাকোঁতে চব কি পালোঁ, নগদ 10 টকা পাই আহিছোঁ। গুইজাতে সোমাব লাগিব, গুইজাতে সোমাব।
এতিয়া আমি আহি আছোঁ মেডাম মেফিৰ মানে য'ত খানা হৈ আছে তালৈ আহি আছোঁ তাতে খাবলৈ পাওঁ কিন্তু ঠিকনা নাই কিন্তু আহি আছোঁ আহিলোঁ এতিয়া আমি যাবলৈ লৈছোঁ খাই বৈ হৈ গ'ল এতিয়া বলকচোন চেলুনলৈ যাম মাংস আৰু বনাইছে বৰমনে মটন কাৰী বনাই আছে দৈ হ'ব এয়া মটন এয়া আলু এয়া মছলা আৰু এয়া চাংমাই গেম খেলি আছে এয়া জয়া